নমস্কাৰ জে মেডিকেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম ৰিভাইটেল কেপচুলৰ বিষয়ে। ইয়াৰ ইউজ, ড'জ, ছাইড ইফেক্ট আৰু প্ৰাইজৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে ইয়াৰ ছাইড ইফেক্ট, ইয়াৰ প্ৰাইজৰ বিষয়ে আপোনালোকে জানিব পাৰিব। ৰিভাইটেল এজ কেপচুল হৈছে এটা ফুড ছাপ্লিমেণ্ট কেপচুল, য'ত দিয়া আছে এনাৰ্জি আছে, কাৰ্বহাইড্ৰেট আছে, প্ৰ'টিন আছে, ফেট আছে, ভিটামিন এ আছে, ভিটামিন B1, ভিটামিন B3, ভিটামিন B6, ভিটামিন B12, ভিটামিন সি, ভিটামিন D3, ভিটামিন ই, ভিটামিন K1, ফলিক এসিড, জিন, লোডিং আইৰণ, মেগনেছিয়াম, কেলছিয়াম, পটাছিয়াম, কপাৰ, এইখিনি সব বস্তু আছে। আমাৰ শৰীৰত যিমানখিনি প্ৰয়োজনীয় ভিটামিন লাগে এইখিনি বস্তু আমাৰ এই কেপচুলত দিয়া আছে, যিয়ে নেকি আমাৰ শৰীৰত এনাৰ্জিৰ লগতে শক্তি প্ৰদান কৰে। লগতে যেটো ফলিক এসিড দিয়া আছে আইৰণ বঢ়াত সহায় কৰিব, অৰ্থাৎ তেজৰ যেটো মাত্ৰা আছে এইটো বঢ়াত সহায় কৰিব। যিসকলৰ গাত একেবাৰে দুৰ্বল লাগে সেইসকলে ব্যৱহাৰ কৰিলে বহুত ভাল এটা ফল পায়। আৰু আমাৰ শৰীৰত প্ৰয়োজনীয় যিমানখিনি ফুড ছাপ্লিমেণ্ট থাকে এইখিনি আমাৰ শৰীৰে প্ৰপাৰ নাপায়, কাৰণ আমাৰ খোৱা খাদ্য তালিকাত সকলো বস্তু নাথাকে, যাৰ কাৰণে আমাৰ শৰীৰে ডেইলি যিমানখিনি প্ৰয়োজন হয় ইমানখিনি ফুড ছাপ্লিমেণ্ট আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে। ৰিভাইটেল কেপচুল খোৱাৰ ফলত আমাৰ কি লাভ হয়? ই আমাৰ শৰীৰত এনাৰ্জি দিয়ে, প্ৰ'টিন দিয়ে, ফেট দিয়ে, ভিটামিন সবখিনি দিয়ে, ফলিক এসিড, জিন, লোডিং আইৰণ, মেগনেছিয়াম, পটাছিয়াম, তাৰপিছত জিংক, যিমানখিনি আমাৰ শৰীৰত দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় যিমানখিনি ভিটামিন হয় ইমানখিনি আমাৰ শৰীৰত দিয়ে। ই এটা সম্পূৰ্ণৰূপে ফুড ছাপ্লিমেণ্ট ঔষধ, গতিকে আপোনালোকে এই ঔষধ খোৱাৰ ফলত কোনো ধৰণৰ ছাইড ইফেক্ট পোৱা নাযায়। কোন পেচেণ্টে ৰিভাইটেল কেপচুল খালে বেছি লাভ হয়? যিসকলৰ চুলি সৰে, চুলিৰ সমস্যা আছে, স্কিনৰ প্ৰব্লেম আছে, গাটো দুৰ্বল লাগে, শৰীৰত এনাৰ্জি নাইকিয়া নিচিনা লাগে, বা আপোনালোকে জিম কৰি আছে শৰীৰত এনাৰ্জি পোৱা নাই, সেইসকল পেচেণ্টেও খালে বহুত ভাল এটা ফল পোৱা যায়। শৰীৰত বিষ অনুভৱ কৰা, গাটো কমজোৰ হোৱা, মূৰ ঘূৰণি, তেনেকুৱা পেচেণ্টেও খালে এই কেপচুলে বহুত ভাল এটা কাম কৰে। ৰিভাইটেল কেপচুল ৰাতি খোৱাৰ পাছত এটা কেপচুল খাব 18 বছৰৰ ওপৰৰ পেচেণ্টে। এই কেপচুল খোৱাৰ সময়ত আপোনালোকে পানীৰ সলনি যদি গাখীৰ ব্যৱহাৰ কৰে তেনেহ'লে এই কেপচুলৰ গুণটো 2 গুণ বাঢ়ি যায়। গতিকে গাখীৰ খালে আপোনালোকৰ এই কেপচুলৰ ৰিজাল্টটো আৰু বেছি পাব। কোন পেচেণ্টে ৰিভাইটেল কেপচুল খাব নালাগে? যিসকলৰ পেটৰ সমস্যা আছে, কিডনিৰ প্ৰব্লেম আছে, আৰু প্ৰেগনেণ্ট মহিলাসকলেও এই কেপচুল খোৱাৰ সময়ত ডক্টৰৰ লগত আলোচনা কৰি খাব। ৰিভাইটেল এজ কেপচুল এটা ষ্টেপত 10টা কেপচুল থাকে। 10টা কেপচুলৰ দাম হৈছে 110 টকা। আপোনালোকে টেমাত পাব 30টা কেপচুল। 30টা কেপচুলৰ দাম হৈছে 300 টকা। আৰু 4টা কেপচুল 400ৰ পৰা 500ৰ ভিতৰত পৰে। আপোনালোকে যিকোনো কেপচুল আনি খাব পাৰে। ইয়াৰ ভিতৰত আপোনালোকে যিকোনো কেপচুল খাব পাৰে। ৰিভাইটেল কেপচুল হৈছে বহুত পুৰণি এটা কেপচুল। এই ঔষধ যিকোনো ফাৰ্মেচি অতি সহজে পোৱা যায়, আৰু এটা জেনুইন মেডিচিন, কমপ্লিট মাল্টিভিটামিন মেডিচিন আপোনালোকে যিকোনো ফাৰ্মেচিত পাব। অনলাইনতো আপোনালোকে এভেইলেবল পাব।